মিষ্টি পৰ্দা ফাঁচ কৰি দিছে। বন্ধু আপোনাৰ কিন্তু সঁচাই চেলুন দেই। মহাৰাজৰ হাতখন মূৰৰ ওপৰত থাকিলে আৰু কি লাগে? এয়া সকলো দিয়া নোৱাৰে। মহাৰাজ এই যে বন্ধু আতিথ্য গ্ৰহণ কৰক। আপোনালোকৰ কামেই হৈছে গৰম গৰম খবৰ দিয়া। মই মনলৈ বাৰু শান্তি হোৱা বস্তু আহিবনে মানে মহাৰাজ? বছেদি আহিলে। আহিলে মই একবাৰ যদি মোৰ মুখত থাকে আৰু পানী নাই কাৰণে তোমাক হাতলে আপোনাৰ বিবাদে সংবাদ জগতৰ মই ওৱান এণ্ড অনলি চেলিব্ৰেট আৰু মই য'ত তাতে এতিয়াৰ নাম্বাৰ ওৱান। আচ্ছা মহাৰাজ, পঢ়াৰ হিচাপটো ময়ো আপোনাক কিবা এটা দিব লাগিব। সেই আপুনিয়ে দেখোন কৈছিল এইবোৰ চব দিয়া নোৱাৰে। এই কোৱা হ'ল কৈও মই অলপ শান্তিহে বিচাৰোঁ আৰু লগতে মোৰ এই আপন ভণ্টি বিচাৰোঁ আৰু তাৰ বাবে এইটো এক বিপদ আয়োজন। কি হৈছে অহাৰে মহাৰাজ, অহাৰে মানে সাংঘাতিক আয়োজন। এইটো টিপি দিব, আপোনাৰ ওচৰত হাজিৰ হৈ যাব। তো চুলু কিয়া যায় মহাৰাজ, এইটো এটা সাংঘাতিক ডিভাইচ যাক এই ৰাজ্যৰ কিছুমান ব্ৰিলিয়েণ্ট ছাত্ৰৰ দ্বাৰা কেৱল আপোনাৰ বাবে তৈয়াৰ কৰা হৈছে। এইটোৱে দিব শান্তি। মহাৰাজ, এইটো এটা যিয়ে ৰাজ্যৰ বা বাতৰি দিয়াৰ লগতে কিছুমান আল্টিমেট সমস্যাৰ সলিউচন লাগি ধৰিব পাৰে আৰু লগতে এটা ইনভিজিবল ডিভাইচ। চিন্তা নকৰিব মহাৰাজ, ইয়াক আমাৰ দৰে কিছুমান ভিআইপি লোকৰ চকুৰেহে মনিব পৰা যায়। সাধাৰণ মনুষ্যে ইয়াক চলিবই নোৱাৰে। সকলো সমস্যাৰ সমাধান one and only talkative device.
ইয়াৰ নামে বাতৰি নিউজ দখল কৰিব ওলাইছে। এইটো পৰিষ্কাৰ কৰি দিয়াৰ প্ৰয়োজন নাই। ই এটা সাসপেন্স আৰু সাসপেন্স হৈ থাকিব আৰু তেতিয়ালৈকে ই এটা নিউজ হৈ থাকিব। ব্ৰেকিং নিউজ। ব্রেকিং নিউজ মানে কোন নিউজ জানো কিন্তু ব্রেকিং নিউজ করে রাখলে নহব আপনি মোর বললে কোন কামটো করবে বহি না কৰিব পাৰি। ইম্পসিবল তুমি তোমাৰ কামত অংশ কৰিব বাকী সকলো আৰু ভগৱানৰ ওপৰত এৰি আপনি তো আমার ভগবান বেলেগে আর কিয় লাগছে মহারা আপনি কিন্তু মোর পুরো কামটো করে দিবা লাগবে মইয়ে কৰিম। বাকী তুমি প্ৰস্তুত কৰা নাই। আৰু বন্ধু এই প্ৰস্তুতি কাল চোৱা এই নাগাৰামে ৱৰ্ল্ড ৰেকৰ্ড কৰিব পাৰে নে নোৱাৰে তাৰ এটা আৰু মোক সহায় আমাৰ মেডিকেল কলেজৰ এই বিষয়ে আমাৰ কমিউনিটি চিফ গেষ্ট হিচাপে মই গাত নালাগাকে দুখনকৈ বাহিৰ হ'ব। Thank you so much, Kumar. তোমাক আমি বিফাংৰ ৰাজ্য সভাত কত টকা লৈ আদৰি তোমাক লৈ তোমাক কৈছিলোৱে দেখোন মহাৰাজ, এই ভাত কম বস্তু নহয় আকৌ। আপোনাক কিন্তু সঁচাকে স্বাধীনতা দিছিলে। Auntie, আহিছে আমি। মহারাজ, এই বার্তাটা আমি হাতে নিয়ে থাকিব। এই রাজ্য ফুল পার লগাই দিব। তেওঁৰ এখন ফেচবুক কাহিনী। কেতিয়াবা যদি ইমোচনেল মেডিয়া কথা বুলিছে, কেতিয়াবা আকৌ সমালোচনা। তেওঁ নিজকে সমালোচনা কৰি তেওঁ নিজে এজন সমালোচক ব্যক্তি হৈ পৰিল। পিছে তেওঁ মানুহ এগৰাকী ভাল লাগিছিল। পিছে তেওঁ বৰ ভাল কপাল কবি এজনে তেখেতক তেওঁ পাব নোৱাৰে। তথাপিও কিমান যে কোমলভাৱে কবিতা লিখি থৈছে। মানুহজনী কোন নুসুধে মহাৰাজ। জানিব লাগিব মহাৰাজ, জানিব লাগিব। তেওঁ হ'ল আপোনাৰ ক'বলগীয়া পত্নী। অধৈৰ্য নহ'বচোন মহাৰাজ। আপুনি কথাটো অকণমান বেলেগ এটা এংগুলৰ পৰা আপুনি ভাবক, আপোনাৰ হ'বলগীয়া পত্নীৰ প্ৰেমত সেই ফেচবুকৰ বিখ্যাত অভিযোগ এইটো নিউজ কিমান ভাইৰেল হ'ব। অভাৱেও কেতিয়াবা কিছুমান কাম কৰিবলগীয়া হয়। আপোনাৰ জীৱনলৈ কি শান্তি আহিব, এয়া মানুহ আপোনাৰ মহাৰাণীৰ শান্তি নহয়। আপুনি কি কৰিলে কওকচোন এবাৰ।
মহান মহিষী এজনে অকলশৰীয়া পশু গায়ে ঘূৰে মানে অকলশৰীয়া জীৱন কিমান অন্ধকাৰত খাই গৈ আছো তাৰ মাজত যদি এচেৰেঙা ৰ'দ দেখা পাওঁ পচন্দ ঘৰুৱাটো উপেক্ষা কৰি সূৰ্যৰ কিৰণ আঁচোৱালি লৈ মেলি দিছে গায়ক পাপন মোহন ভাল পাব নিদিবি কিন্তু পায়ো মোৰ মানুহজনীয়ে এষাৰমান বিৰতি হোৱাৰ আগতে তেওঁ প্ৰতিশ্ৰুতি দি থৈ যোৱা নাছিল চিৰদিনলৈ বেয়া লাগে পাই লাগিবৰে কথা কি হৈছিল বাৰু কিবা ঘটনা নে কিবা কেনেদৰে হ'ল বাৰু তাই মৃত্যু হোৱা নাই মৃত্যু হৈছে আমাৰ ইচ্ছা বৰ ভাল পাব লাগে তেতিয়াহ'লে তেখেত গ'ল ক'লৈ অফিচৰ মতৰ লগত পলাই সেইকাৰণে আপুনি আনৰ ভগৱানে প্ৰতিপালন কৰি গ'ল ছোৱালী হ'ল পৰহি আমাৰ নিচিনা সফল ডেকাবোৰে দেখিলে মাৰে আপোনাৰ মানে ছোৱালী দেখিলে লৰাই ন কি মই গম পাইছোঁ আপোনাৰ খং উঠিছে আপোনাক মই বুজাই নিদিম নেদিম তাইক ভাল পাই পেলাব কি হয়তো
তোমাৰ কিন্তু ভংগীমা মানিব লাগিব দেই। কিন্তু কম একবিংশ শতিকাত কৰ্তৃত্ব ইমান সহজ কথা নহয়। এই কবি আৰু একো নাই, এটাই মানুহ ভাবি তাকো চিকুচিদাই প্ৰেম চাগৈ এনেকুৱা
উৰুৱাই পেলালো। এই ওগুলো বিভাস করে যা লয় না লয় দেখতে কি হচ্ছে দেখিছে মহাৰাজ আপুনি চিন্তা নকৰিব এয়া শান্তিহে আহিছে আপোনাৰ ৰাজ্যত এয়া আনন্দৰে সৃষ্টি হৈছে আহিছেনে মানে মহাৰাজ আহিলে এলাৰ্ট মাৰ্ঘেৰি গাছে প্ৰত্যক্ষ প্ৰমাণত আহি আছে তুমি বলা কিবা তুমি দেখিলা দেখাত তোমাৰ বহুত কিবা কিবি দেখিলো। কিন্তু আপোনালোকৰ লগত আমাৰ ডিফাৰেঞ্চ এইখিনি আমি সকলোবোৰ ফটফটীয়াকৈ দেখো কিন্তু আপোনালোকে নেদেখে বা দেখিবলৈও ইচ্ছা নকৰে। আমি আকৌ সকলোবোৰ দেখিও যিমা আপোনালোকৰ এটাৰ মাজতে আমি বোৰ কওঁ দিয়কচোন। মহাৰাজৰ ওচৰত কি ঠাট্টা চাইছে? দুটামান সঁচা কথা ক'লো। মহাৰাজ আপুনি চিন্তা নকৰিব। ইয়াৰ পৰা ওলাই যোৱাৰ সংসাৰৰ কথাবোৰ ধুনীয়াকৈ ফাঁকি কথাবোৰে ই দেখোন কেৰেপেই নকৰেও আজি খোলা খুলিকৈ দুটামান কথা কওঁ। তাকো ইমান দিনে ক'বলৈ সুযোগ নোপোৱাৰ কথা। মহাৰাজক লগ পাবলৈ কিমান ৰাতি ৰাজপ্ৰসাদৰ দুৱাৰৰ সন্মুখত কটাই দিছো, কিমান বাৰ আবেদন লিখিছো, কিন্তু মহাৰাজক এদিন লগ পাবলৈ নাই। এটা কাহিনী দিয়া হোৱা নাছিলে কিয় বাৰু কাৰণ এতিয়ালৈকে মোৰ কোনো গুৰুত্ব নাছিল। মোৰ দেউতা আপোনাৰ ঘৰৰ এজন কৰ্মচাৰী আছিল। কলঘৰত কাম কৰি থাকোঁতেই তেওঁৰ ভৰি দুখন কটা গ'ল। তেতিয়াৰে পৰা দেউতা বন্ধু হৈ পৰিল। 10 বছৰৰ আগতেই ষ্ট্ৰোক হৈ বিচনাতে দেউতাৰ ভৰি দুখনৰ বাবে মোৰ এটা কনষ্টাবলৰ বাবে কিমান ঘূৰিলো, কিমান হাবাথুৰি খালো। যোৱা মাহত মাও ঢুকাল। তুমি চিন্তা নকৰিব তোমাৰ দেউতাৰ ভৰিৰ খৰচ আৰু তোমাৰ সংস্থাপন মই দিম আজি বৰ গুৰুত্বপূৰ্ণ হৈ পৰিছিল নহয়। চিন্তা নকৰিব। গাড়ীখনৰ ভিতৰত আমি যদি উলিয়াই ধৰা আপোনাক বিপদত নেপেলাওঁ। আৰু গাড়ীখনৰ ভিতৰতেই তেল ঢালি জ্বলাই দিয়া মহাৰাজ আপোনাক বিপদত নেপেলাওঁ। নেপেলাই কিন্তু ইতিমধ্যে দেখোন তুমি ফেচবুকত ওলাই আকৌ বিপদত নেপেলোৱাৰ কথা আপোনালোকৰ এটেনশ্যন পাবৰ বাবেহে তেনে কৰিছিলোঁ, যাতে মোৰ দেউতাৰ ভৰিখন ভাল কৰি দিয়ে, তেওঁ চলা ফুৰা কৰিব পৰা হওক। চিন্তা নকৰিব। ধনৰ পিছতে মই শাসক পক্ষ ন্যায়ৰ লগত জড়িত থকা বুলি আৰু মই এজন সঁচা প্ৰত্যক্ষবাদী বুলি এটা যদি ভাবো বৰ ভাল কথা তুমি এই খবৰটো তোমাৰ ইমান পাৰা কিয় পাইছা আচ্ছা বতা কওকচোন বাৰু মাৰ্ঘেৰি গাছৰ বিষয়ে বিশেষ ওচৰতে
শান্তি 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 আহিব নামি শান্তি 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 আহিছে 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 নামি শান্তি ভংগ কৰি অশান্তিৰ বীজ সিঁচিম মই। এতিয়া কেনেকৈ শান্তি আৰু মই চাম। মহারাজ আপনার পরে যদি এতিয়া ইখন ৰাজ্যলৈ শান্তি আনি দেখুৱা দেখিছে প্ৰতিবাদৰ বিষম ৰাজ্য ধ্বংস কৰাৰ প্ৰতিবাদৰ এইটোৱে আপোনাৰ সিংহাসন আৰু আপোনাৰ শান্তি সকলো পৰিচাৰ মাৰ কৰি দিব। What?